So hello guys, welcome back to Crazy Vlog. Guys, আজি এফালে যাবলৈ লৈছোঁ। মোৰ লগত আজি দেখা নাই গাইজ, কাৰণ মই মামাতে আহিছোঁ। মামাতে ঘৰ পাঠশালা আহিলোঁ আজি। ইটান আপোনালোকৰ জাগাখিনি দেখুৱাই দিম অলপ, চাই থাকক ভিডিঅ'টো অকণমান। তো গাইজ, আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। কি ধুনীয়া জাগা গাইজ, চাই থাকক ভিডিঅ'টো। কিন্তু গাইজ আজি দেখা নাই দিয়ক গাইজ। তো গাইজ চাওক না, কি ডাঙৰ পথাৰ। মোৰ যদি গাইজ ইয়াতে ঘৰ হ'লৈ। তো গাইজ যাই আছোঁ, চাই থাকক ভিডিঅ'টো। তো গাইজ গাড়ীৰ পৰা নামিলোঁ আৰু বৰ্তমান পাৱা নাই, যাই আছোঁ। সেইজনে বোলে ইউটিউবত ফেচ ৰিভিল কৰা নাই। তো গাইজ বতাৰে দেখোন কেনেকৈ কৰা দিছে। বৰষুণ ফেলাইছি জিকলো দে আজি, বানাত জিকা দিছে। ক'ত ধৰি বানাত জিকা দিম আজি। তো ফাইনেলি আহি পালোঁ গাইজ মোৰ ডেষ্টিনেশ্যন। আৰু আপোনালোকক ৰাস্তাত বম বৰষুণ দিছিল গাইজ, দেখা পাই নললোঁ আৰু, বেয়া চেয়া নাপাব আৰু গাইজ। এতিয়া চাই লওক আপোনালোক কি জাগা। মই মামাতে কালি গাইজ এখানি জাগা বহি বঢ়িয়া লাগে ইয়াতে গাইজ। একালে বহু ডেকা নাই আৰু কি ক'ব, ডেকা থাকিলে বম লাগিলে। কিন্তু গাইজ ডেকা কান্দবাও ইচ্ছা নাই, সি খাওঁকে থাকে গাইজ। খাওঁ এনেকৈ থাকে, খানেদাৰী গাইজ এটা। এই গাছগিলাখান চাওকচোন, ভালকৈ চাওকচোন গাছগিলাখান। এই গাছ কাশ্মীৰত পায় নেকি? শুনিবা আনচাকে এই গাছগিলাখান শুনি পুতছি। কিন্তু গাছ চেলুত কাশ্মীৰত পায় এই গাছ। আচ্ছা নাই, দেখা নাই, বৰফ পৰলা কাশ্মীৰত থাকলি। গাইজ বোম জাগা, ফালি দিয়া জাগা। লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি থ'ব। আৰু নেক্সট ভিডিঅ'ত লগ পাইছোঁ, তেতিয়ালৈ বাই বাই, জয় অসম। দেখা নাই দে গাইজ আজি।